স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। আজি আমি কথা পাতিব বিচাৰিছো যে বহুতে এনেকুৱা ধৰণৰ কথা ভাবে যে আমি শকত হৈছো, ওজন কমাব লাগে। ওজন কমোৱা বুলি কোৱাৰ লগে লগে সকলোৱে ওজন কমাটোত গুৰুত্ব দিয়ে, কিন্তু এটা কথা কেতিয়াও ভাবি নাচায় যে শৰীৰৰ ওজন মানে গোটেইখিনি ওজন চৰ্বিৰ নহয়। শৰীৰত কেইবাটাও বস্তু থাকে যিবোৰ বস্তু লৈহে শৰীৰৰ ওজনটো নিৰূপণ হয়। শৰীৰৰ ওজনত থাকে পানীৰ মাত্ৰা, হাড়ৰ ওজন, তাৰ পাছতে মাসল মাছ যিখিনি মাংসপেশী বুলি কোৱা হয়, আৰু ফেট। এই গোটেইখিনি লৈ পেলাইহে শৰীৰৰ ওজন হয়। গতিকে বহুতে ভাবে যে ওজন যেতিয়া শকত হয় তেতিয়া ভাবে যে ওজন কমাব লাগে, গতিকে ওজন কমোৱাত গুৰুত্ব দিয়ে। আৰু কি হয়, ওজন কমাবলৈ তেনেই উজু হৈ পৰে আৰু খোৱা কমাই দিয়ে বা অন্যান্য কিবা কিবি কৰি দিয়ে, যাৰ ফলত শৰীৰৰ ওজন পটককৈ কমি যায়। কিন্তু শৰীৰৰ ওজন কমাৰ লগে লগে এটা কথা মন কৰিব লাগে যে যেতিয়া শৰীৰৰ ওজন কমে তাৰ লগে লগে যেতিয়া ফেটটো কমে লগে লগে মাংসপেশী, শৰীৰৰ পানী, শৰীৰৰ হাড়ৰ যি কোৱালিটি চব কমি আহিবলৈ ধৰে। আৰু ফলত কি হয়, এজন মানুহে যেতিয়া ৱেইট লছ কৰে দেখিবলৈ বেমাৰীৰ নিচিনা হৈ যায় আৰু ভিতৰি ভিতৰি সঁচাকৈয়ে শৰীৰটো ভাগি পৰে আৰু বেমাৰে সোনকালে আক্ৰমণ কৰে। এনেকুৱা কথাবিলাকতে আমাৰ যেতিয়া মানুহে কয় যে মানে শৰীৰৰ ওজন কমোৱাটো এটা শৰীৰৰ ওজন কমোৱাৰ লগে লগে মানুহ বেমাৰী হৈ যায় দেখিবলৈ, বা বেমাৰে সোনকালে আক্ৰমণ কৰে, গতিকে শৰীৰৰ ওজন কমাব নালাগে। সেইটো হৈছে এটা যিটো শুদ্ধ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰে শৰীৰৰ ওজন নকমোৱাৰ বাবেই হয়। গতিকে এইটো কৰিবলৈ হ'লে প্ৰথমতে চিন্তা কৰিব লাগিব যে আমি কেনেকৈ আমাৰ শৰীৰৰ চৰ্বি কমাওঁ। শৰীৰৰ চৰ্বি কমোৱাটোহে আচল কথা, ওজন কমোৱাটো আচল কথা নহয়। আৰু ওজন কমোৱাৰ যি প্ৰক্ৰিয়া, যি এটা মানুহৰ মনৰ ধাৰণা, সেই ধাৰণাটোৰ ওপৰত ভিত্তি কৰি যেতিয়া মানুহে ওজন কমোৱাত লাগে, তেতিয়া শৰীৰৰ যি স্বাভাৱিক অৱস্থা বা শৰীৰৰ বহুত ক্ষতি সাধন আমি নিজে নিজে কৰি পেলাওঁ। এতিয়া আমি গম পাওঁ, আমি কথা পাতোঁ যে কেনেকৈ কিমান ৱেইট কমাব লাগে বা কেনেকৈ ফেটটো কমাব লাগে, বা কি পদ্ধতিৰে কমালে ওজন কমালে আমাৰ শৰীৰৰ একো অপকাৰ নহয়। এতিয়া মই ক'ব বিচাৰিছোঁ চাওক যে এইখিনি আমাৰ মাসল মাছ, এইখিনি আমাৰ স্কিন, আৰু এই মাজৰ যি অংশ, এই মাজৰ অংশতে ফেট থাকে। এতিয়া আমাৰ কি হয়, যেতিয়া ফেটটো সোনকালে আমি ধৰক মানে কৰিব বিচাৰোঁ, মানে নোহোৱা কৰিব বিচাৰোঁ, তেতিয়া স্কিনখন একে ওলমি যায়। সেই এটা ডাঙৰ সমস্যা। বহু শকত মানুহ যেতিয়া ক্ষীণাই যায়, তেতিয়া মোৰো হৈছিল সেইটো কথা, কাৰণ মই নাজানিছিলোঁ। গতিকে যেতিয়া বহুত শকত মানুহ ক্ষীণাই যায় তেতিয়া লগে লগে কয় ই দেখিবলৈ বুঢ়া মানুহৰ নিচিনা হৈ গ'ল, এনেকৈ কয়। মানে ছালৰ যিটো টোন ছাল যিটো, সেইটো নোহোৱা হৈ যায়। নোহোৱা হ'লে ছালখন ওলমি আহে। সেইটো এটা ডাঙৰ সমস্যা, সকলোৰে ক্ষেত্ৰত ডাঙৰ সমস্যা। যিসকল মহিলাই ভাবে যে মই ৱেইট কমাম, তেওঁলোকৰ কাৰণেতো আৰু ডাঙৰ সমস্যা, যে ক্ষীণোৱাৰ লগে লগে চবেই কয় ক্ষীণোৱাৰ লগে লগে আমাৰ ছালখন বেয়া হৈ পৰে। এতিয়া কথাটো হৈছে যে আমি কি কৰিব পাৰোঁ, যাৰ কাৰণে যেতিয়া আমি সেই মাজৰ চৰ্বিকণ আমি যদি গুচাই দিওঁ, কমাওঁ, তেতিয়াহ'লে আমাৰ ছালখনো ঠিকে থাকিব আৰু মাসল মাছো ঠিকে থাকিব আৰু আমাৰ শৰীৰত চৰ্বিও নোহোৱা হ'ব। সেইটো কাৰণে আমি চিন্তা কৰিব লাগিব যে আমি কেনেকৈ অকল ফেটত টাৰ্গেট কৰোঁ, ফেটটো কমোৱাত গুৰুত্ব দিওঁ, আৰু মাসল মাছ মানে মাংসপেশী আৰু যিটো স্কিন টোন স্কিন যিটো বুলি কয়, মানে একদম টাইট যিটো স্কিন, সেই দুটা বস্তু ডেভেলপ কৰিবলৈ গ্ৰ' কৰিব, মানে তাক বঢ়াবৰ কাৰণে কিন্তু বহুত টান, বহু সময় লাগি যায়। আৰু এইটো কৰিবৰ কাৰণে আমি সদায় চিন্তা কৰিব লাগিব যে এক্সাৰচাইজ কৰিব লাগিব। আৰু এক্সাৰচাইজ যদি আমি নকৰোঁ তেনেহ'লে আমাৰ যিখন স্কিন, আমাৰ যিখন ছাল, সেইখন ওলমি পৰিবই নিঘাত। এতিয়া আমি কিমান পৰিমাণৰ কমাম ৱেইট, কিমান পৰিমাণৰ ৱেইট কমালে আমাৰ শৰীৰৰ কাৰণে উপযোগী হ'ব। সেইটো হৈছে যে বহুতে কয় যে এসপ্তাহত, বহুত বিশেষজ্ঞও কয় যে এসপ্তাহত বডি ৱেইটৰ যিমান বডি ৱেইট থাকে তাৰ 1%হে কমাব লাগে এসপ্তাহত। মানে যদি আপোনাৰ 100 কেজি আপোনাৰ ৱেইট আছে, তেনেহ'লে আপুনি 1 কেজিহে কমাওক এসপ্তাহত। যদি আপোনাৰ 80 কেজি ৱেইট আছে, তেনেহ'লে 800 গ্ৰামহে কমাওক এসপ্তাহত, তাতকৈ বেছি নকমাব। আৰু এইটো কৰিলে হয় কি, চবতকৈ ডাঙৰ সুবিধা হৈছে যে এইটো কৰিলে আমি কেলৰি বেছি কমাই খাব নালাগে। আৰু আমি যেতিয়া এখন মানে ডায়েট এখন ঠিক কৰোঁ, আৰু ডায়েটখনেই হৈছে প্ৰধান কথা,
প্ৰধান কথা সেইখনৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমাৰ শৰীৰৰ চৰ্বি কমিব। গতিকে আমি যেতিয়া এখন ওজন কমাবলৈ আমি সদায় কেলৰি ডেফিচিয়েট ডায়েট আমি ল'ব লাগে, মানে কেলৰি কম, যিমানখিনি কেলৰি আপোনাক প্ৰত্যেক দিনে দৰকাৰ তাতকৈ কম কেলৰি আমি খাব লাগিব, তেতিয়াহে ৱেইট কমিব। গতিকে যদি আমি প্ৰত্যেক সপ্তাহত 1%কে মানে বডি ৱেইটৰ 1%কে আমি যদি কমাওঁ, তেতিয়াহ'লে আমাৰ বহু বেছি কেলৰি ডেফিচিয়েট ডায়েট এখন আমাক দৰকাৰ নহয়। অলপমান ডেফিচিয়েট হ'লে আমাৰ সেইটো কাম হৈ যায়। আৰু লগে লগে তাৰ লগত আমি যদি এক্সাৰচাইজ কৰোঁ, আমি যদি ৱেইট ট্ৰেইনিং কৰোঁ বা এক্সাৰচাইজ কৰোঁ, তেতিয়াহ'লে আমাৰ সেইটো খুব ভালকৈ ফলপ্ৰসূ হয়। আৰু আমাৰ যিখন ওলমি যাব পাৰে, আমাৰ ছালখন ওলমি যাব পাৰে বুলি যিটো আমাৰ ভয় থাকে, সেই ভয়টো নোহোৱা হয়। মাছল মাছটো গ্ৰ'থ হ'ব আৰু ছালখনো আমাৰ টোন হৈ গৈ থাকিব। যদি আমি এসপ্তাহত 1.5 কেজি 2 কেজি পটককৈ কমাই দিওঁ নহয়, তেতিয়াহ'লে স্কিনখন আমাৰ ছালখন ওলমি পৰিবই। গতিকে আমি সদায় চিন্তা কৰিব লাগে যে খুব কমকৈ আৰু যেতিয়া আমি কমকৈ আমি চেষ্টা কৰিম লাহে লাহে প্ৰত্যেকটো সপ্তাহতে বডি ৱেইটৰ 1%কে আমি যেতিয়া কমাই যাম, তেতিয়া সেইটো বহুত দীঘলীয়া প্ৰচেছ হয়। কিন্তু যিমান দীঘল হয় সিমানেই আপোনাৰ বহুত দিনলৈ আপোনাৰ আকৌ ফেট ঘূৰি নাহে, আকৌ শকত হৈ যোৱাৰ পচিবিলিটি কম হৈ যায়, সম্ভাৱনা কম হৈ যায়। গতিকে যিমান পৰা যায় লাহে লাহে ৱেইট লছ কৰিব লাগে। আৰু মই যিটো ক'লোঁ যে এসপ্তাহত আপোনাৰ বডি ৱেইটৰ 1%কে কমোৱাৰ কথাহে চিন্তা কৰক। আৰু তাৰ কাৰণে বহুত বেছি কেলৰি ডেফিচিয়েট ডায়েটো ল'ব নালাগে, খালি তাৰ লগত এক্সাৰচাইজ কৰক, ভালকৈ এক্সাৰচাইজ কৰক, যাতে আপুনি যিখন ছাল ওলমি যাব বুলি আমাৰ এটা সদায় ভয় থাকে, সেইটো লাহে লাহে ফেট কমি যোৱাৰ লগে লগে সেইখন ছালখন লাহে লাহে টোন হৈ গৈ থাকে। গতিকে এইকেইটা কথা মানি চলিলে আমি সেই আমাৰ যিটো স্বাস্থ্য, আমাৰ ভাল স্বাস্থ্য যিটো আমাক লাগে, সেই স্বাস্থ্যটো হেৰুৱাত আমাৰ ভয় নাথাকে, হেৰুৱাব বুলি। আৰু এইকেইটা কৰাৰ লগে লগে আমি যেতিয়া পাৰ উইক আমি 1%কে আমি যেতিয়া কমাম, তেতিয়া আমাৰ কিছুমান সমস্যা আমাৰ দেখা নিদিয়ে। যেনে সেইটো হৈছে কি যে আমাৰ হাড় মজবুত হৈ থাকিব। আমি কেতিয়াও চিন্তা কৰিবলগীয়া নহয় যে আমাৰ হাড়ত হাড় দুৰ্বল হ'ব নেকি। সাধাৰণতে সেইটো যেতিয়া ৱেইট কমোৱাৰ কথা আহে, ক্ৰেছ ডায়েট বা এনেকুৱা ধৰণৰ কিছুমান ডায়েট কৰে, তেতিয়া হাড়ৰ মজবুতি সেইটো কমি যোৱাৰ এটা সম্ভাৱনা থাকে। গতিকে হাড় মজবুত হৈ থাকিব। তাৰোপৰি ছালখন মই ক'লোৱে, ছালখন একদম টোন হৈ থাকিব, লাহে লাহে কমিব আৰু ছালখন টোন হৈ গৈ থাকিব। আৰু এটা ডাঙৰ সমস্যা হয় যেতিয়া চুলি সৰে, যেতিয়া আমাৰ ওজন কমায় তেতিয়া চুলি সৰিবই। বহুতৰ এইটো একদম কমন কথা। আৰু বহুত মই এনেকুৱা পাইছোঁ যাৰ ৱেইট কমাৰ লগে লগে চুলি সৰিবলৈ আৰম্ভ কৰে। যদি মই কোৱা ধৰণে হয়, তেতিয়াহ'লে মোৰ নিজৰো এইবোৰ সমস্যা হৈছিল, সেইকাৰণে মই এইখিনি কথা শ্বেয়াৰ কৰিছোঁ। আৰু যদি লাহে লাহে কমোৱা হয়, তেতিয়াহ'লে এই যে চুলি সৰাৰ যিটো সমস্যা, সেই সমস্যাটো নোহোৱা হৈ যায়, নহয় কেতিয়াও। গতিকে এই গোটেই কথাখিনি চিন্তা কৰি পেলাইহে ৱেইট লছৰ কৰিবৰ কাৰণে ঠিক হ'ব লাগে। এখন ডায়েট বনাব লাগে, শুদ্ধ ডায়েট এখন বনাই লগত এক্সাৰচাইজ কৰি ধুনীয়াকৈ ৱেইটটো কমাব লাগে। আৰু ওজন কমোৱাৰ কথাটোত বেছিকৈ গুৰুত্ব নিদি ভাল স্বাস্থ্য লৈ পেলাই যাতে সুন্দৰকৈ জীয়াই থাকিব পাৰে, খুব ভাল এটা স্বাস্থ্যৱান স্বাস্থ্য যাতে হয়, সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু কেতিয়াও ভাবিব নালাগে যে মোৰ খুব সোনকালে ৱেইট কমক, খুব সোনকালে মই ক্ষীণ হৈ যাওঁ, খুব সোনকালে মোৰ ৱেইটটো কমি মই 100 কেজি আছিলে মই 60 কেজিলৈ আহোঁ, তেনেকুৱা ধৰণৰ কথা ভাবিব নালাগে। লাহে লাহে কৰক আৰু দীৰ্ঘস্থায়ী কৰক, তেতিয়া আপোনাৰ হেল্থো ভাল থাকিব, আপোনাৰ ফেটো কমিব আৰু আপুনি সুন্দৰকৈ উজ্জ্বল মুখেৰে সুন্দৰকৈ জীয়াই থাকিব। মই আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অকণমান সহায়ক হ'ব। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে, তাৰ বাবে ধন্যবাদ।